মোবাইল ফোন অবিহনে আজি আমাৰ এই জীৱনটো আমি কল্পনা কৰিব নোৱাৰোঁ আৰু হয় বহুত ক্ষেত্ৰত মোবাইলে আমাক বিভিন্ন ধৰণে সহায় কৰিছে আমাৰ এই দৈনন্দিন আমাৰ এই গতানুগতিক জীৱনত আমাৰ এই যান্ত্ৰিকতাৰ এই যুগত আমাক বিভিন্ন ধৰণে বহুত ক্ষেত্ৰত আমাক মোবাইলে আমাৰ সহায় কৰিছে আৰু আমাৰ বহুতখিনি কাম আমাৰ সহজ কৰি পেলাইছে কিন্তু চাওক প্ৰতিটো বস্তুৰে এটা ইউজৰ ভাল দিশ আৰু বেয়া দিশ থাকে এই বস্তুটো আমি জানিব লাগিব তাৰ ইউজটো আমি কেনেকুৱা কৰি আছোঁ গতিকে কোনো এটা বস্তু ভাল বেয়া নাথাকে তাৰ ব্যৱহাৰ বা তাৰ ইউজটো ভাল বেয়া থাকে তো আমি বস্তুটোৰ ভাল ইউজ জানিব লাগিব যাতে আল্টিমেটলি বস্তুটো ভাল কৰাতকৈ আমাৰ যদি অন্যায় কৰা আৰম্ভ কৰে সেই বস্তুটো আমি গুৰুত্ব দিব লাগিব মই ডক্টৰ সন্দীপন শৰ্মা আৰু আজি আমি কথা পাতিম যে আমাৰ মোবাইলে বা স্মাৰ্টফোনে আমাক কিদৰে আমাৰ শিশুসকলক স্পেচিয়েলি 16 বছৰৰ তলৰে ল'ৰা ছোৱালীসকলক ইফেক্ট কৰে বিভিন্ন ধৰণে শাৰীৰিকভাৱে মানসিকভাৱে মগজুত কিদৰে এইটো বা বিভিন্ন দিশত আমাক কিদৰে ইফেক্ট কৰে বহুতে কৈছে যে আমি সৰু ল'ৰা ছোৱালীৰ কথাই কিয় আমি ডাঙৰ কথা কিয় নকওঁ হয় ডাঙৰ কথাও কেতিয়াবা কম কিন্তু সৰু ল'ৰা ছোৱালীৰ কথা কোৱাটো বেছি দৰকাৰ এই কাৰণে কাৰণ তেওঁলোক এটা বিকাশশীল এটা ষ্টেজত আছে এটা ডেভেলপমেণ্টেল ষ্টেজত আছে তেওঁলোকৰ মগজু তেওঁলোকৰ মন তেওঁলোকৰ শৰীৰ এই তিনিটা বস্তু মাইণ্ড তেওঁলোকৰ বডি আৰু ব্ৰেইন এই তিনিটা বস্তু তেওঁলোকৰ ডেভেলপমেণ্টেল ষ্টেজত আছে আৰু ডেভেলপমেণ্টেল ষ্টেজত থকা বস্তুবিলাকক বেছিকৈ ইফেক্ট কৰে এটা পৰিপক্ক বা মেচিয়ৰ্ড মানুহ এটাৰ তুলনাত চ' আমি আজি শিশুসকলৰ বিষয়ে কথা পাতিম আৰু প্ৰতিজন অভিভাৱক বা প্ৰতিজন হয়তো মানে যিখিনি ঘৰৰ বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকে ভিডিঅ'টো খুব ভালদৰে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মই ডক্টৰ সন্দীপন শৰ্মা আৰু যদি আপুনি ভিডিঅ'টো ভাল পায় আপুনি প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব চাওক স্মাৰ্টফোনৰ কথাটো ক'ব গ'লে আমাৰ যিটো সমীক্ষা মতে দেখা গৈছিল যে 2014 চনত ভাৰতত প্ৰায় স্মাৰ্টফোন ইউজাৰ আছিলে 30% আৰু এইটো লাহে লাহে 40%লৈকে ইনক্ৰিজ হৈছে তো এটা মেজৰিটি অফ পপুলেশ্যনে বৰ্তমান স্মাৰ্টফোন ইউজ কৰে মোবাইল ফোনৰ কথা কোৱা নাই স্মাৰ্টফোন গেজেট মানে ফোন কৰাৰ বাহিৰে আমি বহুত কাম কৰিব পাৰে তো লাহে লাহে ইউজাৰ বাঢ়ি গৈ আছে সমীক্ষাত আৰু এটা দেখাইছে প্ৰায় 50%তকৈ বেছি পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীক মোবাইল ফোন ইউজ কৰিব দিয়ে এইটো খুব ডাঙৰ কথা আৰু এটা সমীক্ষা আৰু এটা ষ্টেটিষ্টিক্সে দেখাইছে যে প্ৰায় 3-4 বছৰৰ শিশুই আজিৰ ডেটত 3-4 বছৰৰ বয়সৰ শিশুৱে 6-7 ঘণ্টা ডেইলি মোবাইলৰ লগত ব্যস্ত হৈ থাকে তো কেনেকৈ চকুত কেনেকৈ ব্ৰেইনত কেনেকৈ তেওঁলোকে হেল্থত ইফেক্ট কৰে এইটো খুব গুৰুত্বপূৰ্ণ আৰু আমি এইটো খুব জনা উচিত চাওক মোবাইল আমি ইউজ কৰিব লাগে বহুতে এইটো কথা ক'ব যে আজিকালিতো মোবাইল ইউজ কৰিবই লাগে উপায় নাই মোবাইলটো আমি কেনেকৈ ইউজ নকৰিম হয় কিন্তু মোবাইলটো যিখিনি ইউজ হৈ আছে তাৰ 90% মিছ ইউজ হৈ আছে 10% যে সঁচা এডুকেশ্যনেল কিবা পাৰপাছত শিক্ষাৰ কিবা পাৰপাছত যদি তাত কিবা ভিডিঅ' আহিছে বা তাত কিবা অনলাইন ক্লাছ আহিছে বেলেগ কথা কিন্তু মেক্সিমাম ইউটিউবৰ ভিডিঅ' বা কিবা কিবি বিভিন্ন ধৰণৰ আপোনাৰ হয়তো মনোৰঞ্জনৰ কাৰণে হওক বা আপোনাৰ গেমছৰ কাৰণে হওক এইটো বস্তু ইউজ হৈ আছে যিটো ইমান এচেঞ্চিয়েল নহয় এইটো এণ্টাৰটেইনমেণ্ট হয় এইটো এচেঞ্চিয়েল নহয় চ' এডুকেশ্যনৰ কাৰণে বা শিক্ষাৰ কাৰণে যদি কিবা ইউজ হৈছে সেইটো অকল 10-20% মাত্ৰ 20% ইউজ হৈছে বাকী যে 80% হয়তো আমাৰ সিমান দৰকাৰী কাম নহয় তাতো আমি ল'ৰা ছোৱালীক ব্যস্ত কৰি ৰখাইছোঁ ব্যস্ত কৰা আচলতে বহুত কাৰণ আছে এটা হ'ল কি ল'ৰা ছোৱালী লাহে লাহে এইটো বস্তু এডিকশ্যন হৈ আছে যাক আমি কওঁ ডিজিটেল টেকন'লজি এডিকশ্যন এটা নতুন এটা ৱৰ্ড আহিছে আপুনি জানিব লাগিব ইভেন এটা মেণ্ডি চেলিগাৰী বুলি এজন তেওঁ থেৰাপিষ্ট হয় আৰু তেওঁ এনেকৈ ডিজিটেল টেকন'লজি এডিকশ্যনৰ ওপৰত তেওঁ মানে বহুতখিনি গৱেষণা কৰি তেওঁ কৈছে যে ল'ৰা ছোৱালীক মোবাইলটো হাতত তুলি দিয়া আৰু অলম'ষ্ট এটা মদৰ বটল এটা তুলি দিয়া একে বুলি তেওঁ কৈছে যিখিনি এফেক্ট কৰিব মানে এইটো খুব ইম্পৰ্টেণ্ট এটা ষ্টেটমেণ্ট তেওঁ দিছে খুব দৰকাৰী কথা এটা কৈছে আৰু চাওক এই যে কি কাৰণত দিয়ে মানে ল'ৰা ছোৱালীবিলাকে বিচাৰে প্ৰথম কথা চ' দিয়ে নাম্বাৰ 2 হয় কি কিছুমানে ল'ৰা ছোৱালীক ভাত খুৱাবৰ কাৰণে হওক সেইটো মানে কিবা এটা ভিডিঅ' বা কিবা এটা চলাই ৰাখিলে ভাতটো খাব ব্যস্ত হৈ থাকিব সেইটো কাৰণে দিয়ে কিছুমান মাকে কি কৰে বা দেউতাকে কি কৰে যে ডিষ্টাৰ্ব নকৰিব নহ'লে মোৰ কামত আহি ডিষ্টাৰ্ব কৰিব মাকজনীয়ে বা দেউতাকজনে ভালকৈ শান্তিমতে দেউতাকজনে হয়তো অফিচৰ কামখিনি ঘৰত ভালকৈ কৰিব পাৰে বা মাকজনে হয়তো পাকঘৰৰ কাম বা ঘৰৰ দৈনন্দিন জীৱনৰ কামখিনি ভালকৈ কৰিব পাৰে তাৰ কাৰণে কি কৰে যে মোবাইল হাতত দি থৈ দিয়ে যে হ'ব যা ব্যস্ত হৈ থাক মোক ইমান ডিষ্টাৰ্ব নকৰিবি কিন্তু আল্টিমেট সেইটো কৰাৰ লগত মই সেইটোৱে কৈছোঁ যে ভাল ইউজ হওক পঢ়াৰ কাৰণে যদি ইউজ কৰিছে বোলে মোবাইলটো মই কেলকুলেটৰ হিচাপে ইউজ কৰিছোঁ কৰক অথচ আৰু কেলকুলেটৰ বেলেগকৈ আমি কিনিব পাৰোঁ ষ্টিল মানিলোঁ যে মোবাইলৰ কেলকুলেটৰটো ইউজ কৰিলে কিন্তু বা অনলাইন ক্লাছে কৰিলে কিন্তু বাকীখিনি কি হৈ আছে যে ভিডিঅ' চোৱা বা গেম খেলা এইটোতো প্ৰপাৰ ইউজ নহয় মোবাইলৰ তো এই বস্তুটো গুৰুত্বপূৰ্ণ তো এতিয়া কথাটো হ'ল আমি এতিয়া নেক্সট ষ্টেপটো জানো যে আমি গম পালোঁ যে কিয় ইউজ কৰিব দিয়ে মেক্সিমাম পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীক যে তেওঁলোকৰ নিজৰ কনভিনিয়েঞ্চ আৰু ল'ৰা ছোৱালীক বিচাৰে এইটো বস্তু এতিয়া আহোঁ যে আমি কিদৰে
আপোনাক ইফেক্ট কৰে আৰু তাৰপিছত আমি জানিম যে আমি অকল এইটো জানিলে নহ'ব যে কিদৰে ইফেক্ট কৰে আমি জানিম মই চলিউশ্যন দিম আপোনালোকক যে আপুনি কেনেকৈ ল'ৰা ছোৱালীক তাৰ পৰা আঁতৰ কৰিব পাৰিব এতিয়া যিটো আমাৰ ছেকেণ্ড ফেজ আমাৰ ভিডিঅ'ৰ যে ইফেক্ট কেনেকৈ কৰে প্ৰথম কথা হ'ল হেল্থ ইফেক্ট কৰে বডি ইফেক্ট কৰে চাওক এই যিটো গ্ৰ'য়িং এজত তেওঁলোকৰ ব'ন জইণ্ট মাচল এইবিলাকক ষ্টিমুলেশ্যন লাগে তেওঁলোকে খেলিব লাগে আৰু সেই সময়ত আমি কাবাডী খেলিছিলোঁ তেওঁলোকে পথাৰত যাই পেলাই ফুটবল খেলিব ভলীবল খেলিব বেডমিণ্টন খেলিব ক্ৰিকেট খেলিব আজিকালি ব্যস্ত থাকে মোবাইলত 7-8 ঘণ্টা ব্যস্ত থাকে ফলত কি হয় তেওঁলোকক যদি ফিজিকেল ষ্টিমুলাছ লাগে যিখিনি শাৰীৰিক ব্যায়াম শাৰীৰিক চৰ্চা সেইখিনি কমি গৈছে আল্টিমেটলি আজিকালিৰ মেদবহুলতাৰ যিটো সংখ্যা দিনক দিন বাঢ়ি গৈছে দেখিছে মেদবহুলতা বাঢ়িছে মানে আল্টিমেটলি ডাঙৰ হোৱাৰ পিছত তেওঁলোকৰ ডায়েবেটিছ প্ৰেছাৰৰ চান্সটো বাঢ়ি যাব আজিকালি আগৰ দিনৰ তুলনাত আজিকালি শকত ল'ৰা ছোৱালীৰ পৰিমাণটো বাঢ়ি গৈছে খুব দৰকাৰী কাৰণ তেওঁলোকে মেক্সিমাম বাহিৰত যে খেলিব লগা আজিলৈ দেখা নাপায় আজিলৈ আপুনি কওক পথাৰত কেইটা ল'ৰা ছোৱালী আপুনি ফুটবল খেলা বা ক্ৰিকেট খেলা দেখা পাইছে নাই বহুত কমি যায় আছে দিনক দিনে সেই পথাৰো নাই ঘৰ বান্ধি বা আপুনি ইণ্ডাষ্ট্ৰি বনাই আপুনি সেইবিলাক নষ্ট মানে নোহোৱা হৈ গ'ল আজিকালি জেগাও নাই খেলিবৰ কাৰণে আৰু এই ল'ৰা ছোৱালীবিলাকৰ সেই মানসিকতাটো নাই তো এইটো বস্তু খুব দৰকাৰী তো সেইটো এটা কথা শাৰীৰিকভাৱে তেওঁলোকৰ যিটো ডেভেলপমেণ্টত বহুতখিনি তেওঁলোকৰ ইফেক্ট কৰে তো সেইটো এটা কথা নেক্সট কথাটো হ'ল যে মনত কিদৰে ইফেক্ট কৰে দেখা গৈছে ষ্টাডি মতে গৱেষণা মতে যিবিলাক ল'ৰা ছোৱালী মোবাইলত ব্যস্ত থাকে তেওঁলোকৰ বিহেভিয়াৰেল ইম'শ্যনেল আৰু হাইপাৰ এক্টিভ বিভিন্ন ধৰণৰ চাইকেট্ৰিক প্ৰব্লেম হোৱাৰ মানে মানসিক ৰোগ হোৱাৰ চান্সটো বাঢ়ি যায় ইভেন এই পৰ্যন্ত দেখাইছে যে মোবাইল ফোন বা স্মাৰ্টফোন বেছিকৈ ইউজ কৰা ল'ৰা ছোৱালীৰ ADHD এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ হোৱাৰ চান্সটো বেছি তেওঁলোকে এগ্ৰেছিভ হৈ যাব পাৰে সোনকালে খঙাল হ'ব পাৰে তেওঁলোকৰ পঢ়া শুনাত মন বহাটো কমি যাব পাৰে ইভেন দেখাইছে যে তেওঁলোকৰ ছ'চাইটিৰ লগত মিলি চলিব পৰা ইণ্টাৰেক্টিভ কেপাচিটিটো বহুত কমি যায় খুব দৰকাৰী কিয় মই কৈ চাওঁ আগতে আমাৰ ল'ৰা ছোৱালীবিলাক আইতাকৰ লগত বহি সাধুকথা শুনিছিলে হয়তো ককাকৰ লগত সন্ধিয়া ওলাই বজাৰলৈকে গৈছিল আজিকালি ল'ৰা ছোৱালী নাযায় কাৰণ তেওঁলোকে মোবাইলটো ব্যস্ত হৈ আছে তো যিটো তেওঁলোকে সেই ককাকৰ লগত যিটো ইণ্টাৰেকশ্যন হৈছিলে যিটো মনৰ ভাৱ আদান প্ৰদান হৈছে আইতাকৰ লগত শিকিবলৈ সেই জীৱনৰ কিছু কথা আমি কিতাপ বা মোবাইলত শিকিব নোৱাৰোঁ আমি মানুহৰ পৰা শিকোঁ আমাৰ বয়োজ্যেষ্ঠ লোকসকলৰ পৰা শিকোঁ যিটো ইণ্টাৰেকশ্যন আজিকালি ল'ৰা ছোৱালী নাই আপোনাৰ লগত ৰুমত বহি থাকিব আপোনাৰ ডাঙৰ বহি থাকিব ল'ৰা ছোৱালীটো কোনো মাত বোল লগত পাত্তাই নিদিয়ে যে সি নিজৰ মোবাইলটো টিপি বহি আছে তো এইটো বিহেভিয়াৰেল ইছ্যু তাৰ আল্টিমেটলি কি ক'ব যে তাৰ বিহেভিয়াৰটো বেয়া এটা জগৰীয়া আপুনি মাক বাপে ক'ব এইটো মাতেই নিদিলে এইটো মোৰ মোবাইলটো চাই সন্মুখত বহি থাকিলে তো এইটো মিছবিহেভ কৰা হ'ল সি যিটো মানে এটা হেৰি হৈ আছিলে এটা কনভাৰ্চেশ্যন হৈ আছিলে তাত হয়তো পেহাকজন আছিলে পেহীকজন আছিলে ককাকজন আছিলে কেইবাজনে কৈ আছিলে একেবাৰে সুধি আছে এনচাৰ দিয়া নাই ল'ৰাটোৱে বিকজ হি ইজ ছ' মাছ এডিক্টেড কৈ থৈছে না এই যে মেণ্ডি চেলিগেৰী বুলি কৈছিলোঁ তেখেতে কৈ দিছে ৰিচাৰ্চাৰ আৰু থেৰাপি যে স্মাৰ্টফোন দিয়া আৰু মদৰ বটল এটা দিয়া প্ৰায় অলমষ্ট চিমিলাৰ ল'ৰা ছোৱালীৰ হাতত তো এইটো কথা তো আল্টিমেটলি শৰীৰতো ইফেক্ট কৰে তেওঁলোকৰ বিহেভিয়াৰত ইফেক্ট কৰে তেওঁলোকৰ মনত ইফেক্ট কৰে ব্ৰেইনত ইফেক্ট কৰে পঢ়া লেখাৰ হয়তো মানে এটেনশ্যনটো কমি যায় কিতাপ আছে কিতাপ পঢ়া মোবাইলত PDF টো পঢ়াৰ দৰকাৰ নাই নহয় চ' এইটো এটা কথা তো বিভিন্ন ধৰণে ইফেক্ট কৰে নেক্সট আহিল চকু ইফেক্ট কৰে এই যে হাৰ্মফুল ৰেজবিলাক কাৰণ চাওক এখন কিতাপ আপোনাৰ মোটামুটি যদি আপুনি কয় কিতাপ এখন এইখিনিমান ডাঙৰ হ'ব এখন কিতাপ তো এই যিখিনি বস্তু মই ইয়াত পঢ়িম ইয়াত লিখা আছে তো এইখিনি বস্তু মই মোবাইলৰ সৰু স্ক্ৰীণ এখনত চাব লাগিব মাত্ৰ সৰু কিতাপখন কিমান ডাঙৰ মোবাইলটো কিমান সৰু চ' কি হয় মোৰ চকুত এটা স্মল এৰিয়াত কনচেনট্ৰেট কৰিব লাগে চ' আইত ষ্ট্ৰেছ পৰে মই ডাঙৰ জেগা এটাত যেনেকৈ চাই পঢ়িব পাৰোঁ সৰু চকুৰে চোৱাৰ লগে লগে ষ্ট্ৰেছ পৰে চকুত তো আল্টিমেটলি চকুত ইফেক্ট কৰিলে আল্টিমেটলি কি হয় এই চকুত ইফেক্ট কৰে আৰু এফেক্ট কৰাৰ লগে লগে তেওঁলোকৰ পাৱাৰৰ প্ৰব্লেম হ'ব লাহে লাহে চকু বিষাব মূৰ বিষাব ফেটিক হ'ব ভৱিষ্যতে যে সেইটো প্ৰব্লেম কৰিব নেক্সট আৰু ইম্পৰ্টেণ্ট কথা এটা হ'ল কি মোবাইল ফোন ইউজৰ লগত যে আপুনি যদি বেছিমান আৰ্টিফিচিয়েল লাইটত থাকে নেচাৰেল লাইটত নাই আপুনি পৰিৱেশ প্ৰকৃতি নাজানে কি নেচাৰ মাদাৰৰ কথা নাজানে আপুনি মোবাইল ইউজ কৰি আছে দেখা গৈছে আৰ্টিফিচিয়েল ৰেজ যদি চকুৰে সোমায় আপোনাৰ শ্লিপ পেটাৰ্ণটো টোপনি পেটাৰ্ণটো বেয়া আল্টিমেটলি বহুত ল'ৰা ছোৱালী আজিকালি টোপনিৰ প্ৰব্লেম সৰু ল'ৰা ছোৱালী আজিকালি টোপনিৰ প্ৰব্লেম তো চাওক কিমানখিনি ইফেক্ট কৰে পঢ়া কনচেনট্ৰেশ্যন ব্ৰেইন কেপাচিটি IQ বিহেভিয়াৰ ইম'শ্যন তেওঁৰ মন তেওঁৰ শৰীৰ চব ফালেদি ঠিক আছে তো এতিয়া আহোঁ যে কি কৰা যায় এইটোৰ উপায়টো কি আছে চাওক মই আগতে কৈছোঁ যে 80% মিছ ইউজ হয় সেই মিছ ইউজখিনি কমাই দিয়ক 20% য'ত অপৰিহাৰ্য য'ত আমি মোবাইলটো ইউজ কৰিবই লাগিব আপুনি ইউজ কৰিব দিয়ক তো এটা কিছুমান কাণ্ট্ৰিত যেনে জাৰ্মানী ফ্ৰান্স বেলজিয়াম এনেকুৱা কাণ্ট্ৰিত কিছুমান সিহঁতৰ গভৰ্ণমেণ্টে চৰকাৰে কিছুমান নীতি নিয়ম কিছুমান গাইডলাইনছ দিছে যে কেনেকৈ মোবাইল ইউজ কৰিব তেওঁলোকে কৈছে যে মোবাইলটো কনফাৰ্ম মিনিমেল ইউজ কৰিব লাগিব যিমান পাৰে মিনিমেল তাৰপিছত নেক্সট কথাটো আহিছে যে যিখিনি সময় ইউজ কৰিব তেওঁলোকে যাতে মিনিমেল ডিষ্টেঞ্চত 20 চেণ্টিমিটাৰ ডিষ্টেঞ্চত ইউজ কৰক যাতে হাৰ্মফুল মাইক্ৰ'ৱেভ ৰেডিয়েশ্যনবিলাক আমাৰ বডিত নাহে খুব দৰকাৰী চ' সৰু ল'ৰা ছোৱালীৰ কথাটো আগেন ক'ব লাগিব
ডাঙৰ মানুহৰ ব্ৰেইনটো মগজুটো ডাঙৰ, সৰু ল'ৰা ছোৱালী সৰু। চ' ছেইম মোবাইল এটাৰ পৰা যিখিনি ৰেডিয়েশ্যন আছে সৰু ব্ৰেইন এটাৰ কাৰণে সেইটো বেছি হেভি হৈ যায়। তো দেখা গৈছে অলমষ্ট 2 টাইমছ মোৰ ৰেডিয়েশ্যন তেওঁলোকৰ ব্ৰেইনে এবজৰ্ব কৰে এজ তেওঁলোকৰ ব্ৰেইনটো সৰু। ডাঙৰ মানুহৰ ব্ৰেইনটো ডাঙৰ, গতিকে একে সমান ৰেডিয়েশ্যন এটা দি আছোঁ, একে মোবাইল ইউজ কৰি আছোঁ, একে চাৰ্ভেলৰ মোবাইল ইউজ কৰি আছোঁ, তো এটা সৰু ব্ৰেইন আৰু ডাঙৰ ব্ৰেইন অভিয়াছলি সৰু ব্ৰেইনটোত বেছিকৈ এফেক্ট কৰিব, কাৰণ তাৰ কাৰণে এইটো পৰিমাণটো বাঢ়ি যায় বহুত। তো তেওঁলোকে কৈছে কি অলপ মিনিমাম এটা ডিষ্টেঞ্চৰ পৰা ইউজ কৰক, ফোন কৰিলে বা কিবা কথা পাতে তেওঁলোকে হেণ্ডছ ফ্ৰী বা হেডফোন ইউজ কৰিব দিছে, যাতে দূৰৰ পৰা ইউজ কৰে, নাম্বাৰ 1। নাম্বাৰ 2, খোৱাৰ সময়ত যাতে মোবাইলটো লগত নাথাকে, কাৰণ আননেচেছাৰী সময়তে মোবাইলটো গাৰ কাষত ৰাখিব নালাগে, দূৰত ৰাখিব লাগে। এইটো বস্তু খুব ইম্পৰ্টেণ্ট। ল'ৰা ছোৱালীক মোবাইলটো দিয়াৰ আগতে এয়াৰপ্লেন মোডটো অন কৰি দিব, ৱায়াৰলেছ সকলো মানে ৱাইফাই চব বন্ধ কৰি দিব, তেতিয়া তেওঁলোকৰ ৰেডিয়েশ্যন এক্সপ'জাৰটো বহুত বেছি কমি যায়। তো এইখিনি বস্তু তেওঁলোকে মেইনটেইন কৰিব আছে, দূৰত্ব মেইনটেইন কৰি প্ৰথম কথা টাইম যিমান পাৰে কমাওক, অনলি খুব দৰকাৰী কামত ইউজ কৰক, একদম যিটো মানে খুবেই ইম্পৰ্টেণ্ট তাতে ইউজ কৰক, সময়টো কমাই আনক যে বেছি কিমান সময় দিম মোবাইলটো। নাম্বাৰ 3, দূৰত্বটো মেইনটেইন কৰক, মোবাইলটো দূৰত ৰাখি কামবিলাক কৰক। আৰু ৰাতি শোৱাৰ সময়ত বা এনেই থকাৰ সময়ত যেতিয়া মোবাইলটো যেতিয়া ইউজ নাথাকে, এটা আৰু সমীক্ষাটো কথা ইণ্টাৰেষ্টিং কথা এটা আপোনালোকক কওঁ, আচৰিত হ'ব যে এটা ৰিচাৰ্চে কৈছিলে যে 45% মানুহে মোবাইলটো কেতিয়াও অফেই নকৰে, মানে 24 ঘণ্টাই অন থাকে। কিছুমান মানুহতো ৰাতি মোবাইলটো অফ কৰে, পোৱা অন কৰে, কিন্তু এনেকুৱা মানুহ আছে 45%, মানে 100জন মোবাইল ফোন বা স্মাৰ্টফোন ইউজাৰৰ 45জনে মোবাইলটো কেতিয়াও অফেই নকৰে, সেইটো অন থাকে। তো চাওক, যিখিনি আমাৰ অদৰকাৰ সেইখিনি আমি কিয় আমি এক্সপ'জাৰ এটা লওঁ, কিয় মোবাইলটো আমি ৰাখোঁ আমাৰ নিজৰ লগত। চ' অলপ দূৰত ৰাখিব লাগে। তো এইখিনি কথা, আশা কৰোঁ ভিডিঅ'টো আপোনালোকক হেল্প কৰিছে। চ' যদি হেল্প কৰিছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।